নমস্কাৰ মই এটা নতুনকৈ ইউটিউব চেনেল চলাবলৈ আৰম্ভ কৰিছোঁ আৰু মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আপোনালোকক যিমান পাৰোঁ মোৰ ডেইলি ৰুটিনখিনি আৰু বা কিছুমান ৰেচিপি হওক মই সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় আঁকোৱালি ল'ব আৰু আজিৰ মোৰ এই প্ৰথম ভ্লগটো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আজি মই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এখন অসমীয়া থালি যিখনত মই 12 বিধ আঞ্জাৰে এখন ধুনীয়া থালি তৈয়াৰ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি মোৰ ভিডিঅ'সমূহ সঁচাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ মোৰ সদায়ে মৰমসমূহ দি যাব আৰু মই আপোনালোককো ধুনীয়া ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। তেন্তে বলক এতিয়া যাওঁ পাকঘৰলৈ আৰু মই মোৰ ৰেচিপিখিনি বনাওঁ আৰু আপোনালোককো যিমানখিনি পাৰোঁ আপোনালোকক সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তেন্তে বলক পাকঘৰলৈ যাওঁ। প্ৰথমে মই দালি কেইটামান ল'লোঁ। এইকেইটা মই অলপ সময় তিয়াই থৈছিলোঁ, মগু, মচুৰ আৰু বুট দালি। এই তিনিবিধ দালি তিয়াই থৈছিলোঁ আৰু ধুনীয়াকৈ ধুই প্ৰেছাৰ কুকাৰত দি এতিয়া মই ধুনীয়াকৈ চিটি মাৰি দিম আৰু ইয়াতে অকণমান নিমখ দিছোঁ আৰু আনফালে মই জিকা আলুখিনিও কাটি লৈছোঁ। এয়া মই মাছৰ জোল বনাম আৰু চিম্পুলকৈ যেনেকৈ বনায় তেনেকৈ প্ৰথম কেৰাহীটো গৰম হোৱা তাতে অকণমান তেল দিছোঁ আৰু ইয়াতে দি দিম এতিয়া মই কাটি লোৱা পিঁয়াজ আৰু এইখিনি অকণমান ভাজি লোৱাৰ পাছত ইয়াতে দিম অকণমান আদা নহৰু আৰু ইয়াতে দিম অকণমান জিৰা আৰু মানে গুড়া জিৰা আৰু অলপ দিম ইয়াতে হালধি নিমখ সোৱাদ অনুসৰি। এইখিনি ধুনীয়াকৈ লৰাই থাকিম আৰু ইয়াতে কেঁচা জলকীয়া দুটামানো ফালি দিব পাৰে। আৰু এতিয়া মই জিকা আলুখিনিও ইয়াতে ঢালি দিছোঁ আৰু দি ধুনীয়াকৈ লৰাই আছোঁ আৰু এনেদৰেই অলপ সময় এইখিনি লৰাই ঢাকনা মাৰি দিম। আনফালে মই মাছখিনি ধুই ইয়াতে নিমখ হালধি সানি ৰেডি কৰি লৈছোঁ আৰু কেৰাহীও উঠাই দিছোঁ যাতে মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব পাৰোঁ। আৰু ইয়াত দেখিছেনে জিকাখিনি প্ৰায় জহি গৈছে আৰু ইয়াতে ঢালি দিম এতিয়া মই অকণমান পানী আনফালে মাছখিনিও ভজা হৈ গৈছে আৰু ইয়াত যেতিয়া পানী ঢালি দিম অলপ উতল অহাৰ পাছত মই ইয়াতে ঢালি দিম মাছ। ইয়াত দেখিছেনে মাছ ৰঙচুৱাকৈ ভাজিছোঁ আৰু এইখিনি হৈ গৈছে আৰু এইখিনি মাছখিনি ধুনীয়াকৈ কাঢ়ি লৈছোঁ। কাঢ়ি ইয়াতে জোলখিনিতে মাছ কেইটুকুৰাও দি লৈছোঁ। যিহেতু আমি 4জন সেই গতিকে 4 পিচ মাছ দিছোঁ আৰু আনফালে আন এটা কেৰাহী উঠাই দিছোঁ আৰু তাতে মাছ ভজা তেল অকণমান আছিলে তাতে আৰু অকণমান তেল দি পিঁয়াজ আৰু জলকীয়া দিছোঁ আৰু এইফালে আৰু এবিধ আঞ্জা বনাম। সেইবিধ হৈছে মাছৰ পেটুৰ আঞ্জা আৰু পিঁয়াজখিনি ভজাৰ পাছতে মাছৰ পেটুখিনি দি দিছোঁ আৰু তাৰ ওপৰতে দিম অকণমান নিমখ আৰু হালধি আৰু এইখিনি ধুনীয়াকৈ ভাজি লৈ আৰু সোৱাদ অনুসৰি ইয়াতে নিমখ দিব আৰু ইয়াতে মই এতিয়া এড কৰিম অকণমান ভাত আৰু ভাতখিনি দি দিলে আৰু যেতিয়া ৰঙচুৱাকৈ ভাজিব খুবেই টেষ্ট লাগে খাই পেলাই। আপোনালোকে এনেকৈ মাছৰ পেটু ভাজি খাই পাইছেনে প্লিজ কমেণ্টত জনাব। আৰু আনফালে মই ভাত কেৰেলা, কঁঠাল গুটি, ডিম, ৰঙালাও এইখিনি মই পিটিকাৰ বাবে সিজাম। এতিয়া প্ৰেছাৰ কুকাৰটোত দি দুটামান হুইচেল মাৰি দিম আৰু এইখিনি ধুনীয়াকৈ ফাৰ্ষ্টত সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছিলোঁ। এনেকৈ দিলে সোনকালে সিজে, এটা বা দুটা হুইচেল দিলেই হৈ যায় আৰু এইখিনি মই উঠাই দিলোঁ আৰু এইখিনি সিজিলে মই ধুনীয়াকৈ কাঢ়ি ল'লোঁ আৰু আনফালে পিঁয়াজ আৰু আদাও কাটি লৈছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ পিটিকা কৰিম আৰু মোৰ গোটেইখিনি আঞ্জা প্ৰায় হৈ গ'ল। গোটেইখিনি দেখাব পৰা নগ'লে কিন্তু মই এতিয়া ভাতৰ থালিখন সজাই লৈছোঁ। এয়া ভাত আৰু এয়া পটল ফ্ৰাই আৰু আনফালে মাছৰ বাতিটো মই আগতীয়াকৈ বাঢ়ি আনিলোঁ আৰু এয়া হৈছে মাছৰ পেটু আৰু এয়া মাছ ফ্ৰাই আৰু এয়া হৈছে ৰঙালাওৰ গুটিৰ চাটনি আৰু এতিয়া আহিব পিটিকাৰ আইটেমখিনি। এয়া প্ৰথমেই হৈছে আলু পিটিকা, দ্বিতীয়তে আহিব এয়া ডিম আলু পিটিকা আৰু এয়া হৈছে ৰঙালাও পিটিকা। পিটিকাখিনি দেখিয়ে মোৰ আগতীয়াকৈ খাওঁ লাগিছিলে আৰু এয়া হৈছে ভাতকেৰেলা পিটিকা
আৰু এয়া হৈছে কঁঠাল গুটিৰ পিটিকা আৰু এয়া হৈছে দালিৰ পিটিকা আৰু লগতে আছে দাইল আৰু কেইটামান কঁঠাল গুটি পুৰা আছে ভাতৰ ওপৰতে দিছোঁ আৰু লগত আছে নেমু এইখনেই হৈছে মোৰ আজিৰ থালিখন যিখন নেকি 12বিধ ৰেচিপিৰ সৈতে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু মোৰ থালিখন কেনেকুৱা লাগিছে প্লিজ মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মোক বহুত বেছি মৰম দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ আপোনালোকক ধুনীয়া ভিডিঅ'সমূহ যাতে দি যাব পাৰোঁ আৰু লগতে এনেকুৱা এখন থালি মুখৰ আগত যেতিয়া থাকিব সকলোৰে খাওঁ লাগিব আৰু পিটিকা বহুতেই হয়তো ভালেই পায় খাই আজৰি হৈ আহিলোঁ আৰু এতিয়া আপোনালোকে নিশ্চয় কমেণ্টত জনাব যে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি ভাল পালে তেনেকৈ আগলৈ মোক এনেকৈ মৰম দি যাব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ